8 তাৰিখে ৰাতি ৰবিবাৰ সিদিনাখন ৰাতি চুৰ হৈছিল। আমাৰ বিদ্যালয়খন নাম হ'ল শালবাৰী ছোৱালী হাইস্কুল আছিল আগতে, এতিয়া বৰ্তমান হাইস্কুল হ'ল শালবাৰী হাইস্কুল হ'ল। যে সিদিনাখন সোমবাৰ আছিল, সিদিনাখন মই ছুটীত আছিলোঁ। ছুটী থকাৰ পিছত যেতিয়া ৰাতিপুৱা চকীদাৰে আহি স্কুল খোলে 8টা বজাত, যেতিয়া অফিচ ৰুমটো খোলে, তেতিয়া অফিচ ৰুমটো খোলাৰ পিছত গম পায় যে পিছফালৰ দৰ্জাখন ভাঙি আমাৰ বিদ্যালয়ৰ পৰা কম্পিউটাৰ ছেট, মাইক ছেট আৰু স্কুলৰ কিছুমান সামগ্ৰী সিদিনাখন লৈ যায়। তাৰপিছত আমাৰ স্কুলৰ সহকাৰী শিক্ষকসকলক মই জনাওঁ যে আপোনালোকে গৈ থানাত এজাহাৰ দিয়ক। তেওঁলোকে এজাহাৰ দিলে। এজাহাৰ দিয়াৰ ফলত পুলিচে গৈ তাতে ইনভেষ্টিগেশ্যন কৰি অহাৰ পিছত থাকিল তেনেকৈ। আৰু সিদিনাখন সোমবাৰে ৰাতি আকৌ পুনৰবাৰ অফিচৰ আৰু এখন দৰ্জা ভাঙি আৰু যিবিলাক নিব লগা বস্তু আছিল যাৱতীয় তথ্য পাতি কিছুমান, যেনে ট্ৰফি, বেল, স্কুল যিটো ঘণ্টা বজা বেল আৰু কমন ৰুমৰ দৰ্জাখন ভাঙি আমাৰ অসম চৰকাৰৰ পৰা দিয়া চ'লাৰৰ বেটাৰী 3টা লৈ যায় আৰু কিটচেন ৰুমৰ পৰা টিমেছৰ কাৰণে আমাৰ যিটো গেছৰ চিলিণ্ডাৰ আছিল সেইখিনি লৈ যায় আৰু সাজ বাচন বহুতো লৈ যায়। তাৰপিছত আকৌ পুনৰবাৰ মই আহি আমাৰ শালবাৰী থানাত এজাহাৰ দিওঁ আৰু লগতে SDO ছাৰকো জনোৱা হয়। আমাৰ ছিনিয়ৰ চিটিজেনখিনিক মাতি আনি মই SDO ছাৰৰ লগত আলোচনা কৰোঁ, SDO ছাৰৰ লগত আলোচনা কৰোঁ। সেই মৰ্মে যোৱা কালি গম পালোঁ যে আমাৰ শালবাৰী থানাৰ আৰক্ষী বিষয়াই চোৰকেইজনক কাৰায়ত্ব কৰে। মানে 24 ঘণ্টাৰ ভিতৰত ৰবিবাৰে ৰাতি হ'ল ঘটনাটো আৰু সোমবাৰে ৰাতি 24 ঘণ্টা দুবাৰ হৈছে চোৰ। যে এনেকুৱা ঘটনা আমি বৰ্তমানলৈকে ক'তো শুনা নাছিলোঁ যে এখন বিদ্যালয়ত বা এখন ঘৰত পুনৰবাৰ দুৰাতি চুৰ হোৱা বুলি এই প্ৰথম বুলি মই ভাবোঁ। যে যি কি নহওক আমি থানাত এজাহাৰ দিয়াৰ ফলত SDO ছাৰক জনোৱাৰ ফলত আমাৰ শালবাৰী আৰক্ষী বিষয়ে চুৰ 3জনক কাৰায়ত্ব কৰা বুলি আমি গম পাইছোঁ। আৰু আমাৰ বিদ্যালয়ৰ যিখিনি বস্তু চুৰি হৈছিল কিছু পাইছে, গোটেইখিনি পোৱা নাই। আৰু যিখিনি পাইছে তাৰমানে সেইখিনি বস্তুও বৰ্তমান কিন্তু একদম নহয়, ভাল নহয়, বেয়া কৰি পেলাইছে, বেটাৰী কেইটা ভাঙি পেলাইছে। আৰু যিকেইটা কম্পিউটাৰৰো গোটেইখিনি নাপালোঁ, বেটাৰী নাপালোঁ। বেটাৰী চ'লাৰৰ বেটাৰী আছিল 3টা, সেইটো অসম চৰকাৰৰ পৰা দিয়া। আৰু কম্পিউটাৰৰো বেটাৰী সৰু বেটাৰী সেয়াও 4টামান আছিল, সেইকেইটাও পোৱা নাই। ডেস্কটপটো পোৱা নাই। এতিয়া গেছ চিলিণ্ডাৰ পোৱা গৈছে, মনিটৰটো পোৱা গৈছে আৰু বেলটো পোৱা গৈছে, মাইক ছেটটো পোৱা গৈছে আৰু বেটাৰী 3টা পাইছোঁ যিটো সেইকেইটা কিন্তু কামত নাহিব। চোৰকেইটা আমি বিশেষ জনা সূত্ৰে যে তেওঁলোকে ড্ৰাগছ সেৱন কৰি তেওঁলোকে পইচাৰ অভাৱ হ'লে তেওঁলোকে এনেকৈ চুৰ কৰি থকা বুলি শুনিছোঁ। সেনেকৈ শুনি তেওঁলোকে গাঁৱতো চুৰ কৰি থাকে। এতিয়া তেওঁলোকে চৰকাৰী যিবিলাক অফিচ আছে বা স্কুল আছে সেইবিলাকত এতিয়া হাত দিবলৈ আৰম্ভ কৰিছে। বিদ্যালয়খনৰ নাম আগতে আমাৰ আছিল শালবাৰী ছোৱালী হাইস্কুল। যোৱা বছৰৰ পৰা এতিয়া শালবাৰী হাইস্কুল হয়। এতিয়া এডুকেশ্যন হোৱাৰ পৰত শালবাৰী হাইস্কুল কৰা হৈছে। মানে এই উধিয়াগুৰি গাঁৱৰ 2জন ভাই ককাইক, যে এজনে ৰেলৱেত চাকৰি কৰে বোলে চোৰে আৰু এজনে আছে ঘৰত। গতিকে 2জন ভাই ককাই মই সুধিছিলোঁ, 2জন ভাই ককাই কৰিছে বোলে চোৰ। আৰু এজন মাজৰাবাৰী বুলি কৈছে, তেখেতো গ্ৰীণলেণ্ডত পঢ়িছিল বোলে, মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছিল, লেটাৰো পাইছিল। কিন্তু সেই পঢ়া পাতি বাদ দি এতিয়া ড্ৰাগছ খোৱাত আৰম্ভ কৰিছে। গতিকে মই এই মিডিয়াৰ জৰিয়তে আমাৰ শালবাৰী আৰক্ষী বিষয়াক ধন্যবাদ জনাইছোঁ, কিয়নো আমি এজাহাৰ দিয়াৰ পিছত তেওঁলোকে চোৰক কাৰায়ত্ব কৰাৰ বাবে। আৰু আমি ভাবোঁ যে তেওঁলোকে উপযুক্ত শাস্তি পাওক, জেললৈ প্ৰেৰণ কৰক, যাতে ভৱিষ্যতে এই বিদ্যালয়ত বা এই অঞ্চলত এনেকুৱা যাতে পৰিৱেশ নহয়। মই তাৰ বাবে আমাৰ আৰক্ষী বিষয়াক মই আহ্বান জনাইছোঁ, যাতে ভালকৈ পেট্ৰলিং দি আৰু যিবিলাক আছে তেওঁলোকক যাতে কাৰায়ত্ব কৰি জেললৈ প্ৰেৰণ কৰে। এইটো কথা আমি অৱগত কৰিছিলোঁ যে আমাৰ বিদ্যালয়ৰ তাৰমানে আগৰ মাটিতে আমাৰ তাৰমানে 100 গজ SDO অফিচ উত্তৰ চাইডে, পশ্চিম চাইডে SDPO অফিচ আৰু পূব চাইডে হ'ল থানাখন। গতিকে আমাৰ হ'ল শালবাৰী চাব ডিভিজনৰ হেডকোৱাৰ্টাৰত আমাৰ স্কুলখন অৱস্থিত। আৰু হেড অফিচাৰখিনি আমাৰ মাটিতে আছে, স্কুলৰ মাটিতে একেবাৰে 100 মিটাৰ বা 50 গজ দূৰত্বত। গতিকে এইটো মই কেনেকৈ ক'ম, আৰু মোৰো ঘৰ ইয়াত নহয়, মোৰো ইয়াৰ পৰা 2 কিলোমিটাৰ দূৰতহে। গতিকে তেওঁলোকে কেনেকৈ পেট্ৰলিং কৰে, কি কৰে, সেইটো অফিচাৰ বা বিষয়বিলাকেহে জানিব। হয়তো আমিতো ৰাতি অহা নহয়। আৰু আমাৰ দুখৰ বিষয় কি, আমাৰ নাইট চকীদাৰজন ঢুকাল, আজি 3 বছৰমান হ'ল, নাইট চকীদাৰ আমাৰ নাই। কিন্তু আমাৰ স্কুলত লাইটৰ ব্যৱস্থা আছে, গোটেইখিনি আছে, কিন্তু কৰাৰ
পিছতো যে চুৰ হ'ল সেইটো আৰু আমাৰে দুৰ্ভাগ্য আৰু সেইখিনি আৰু ক'ব লগা